নমস্কাৰ বন্ধুসকল, আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ডিষ্ট্ৰিক্টসমূহত যিবিলাক কোৰ্ট আছে সেই কোৰ্টসমূহত ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি এটা বিভাগ আছে আৰু সেই বিভাগক অসমীয়াত কোৱা হয় জিলা ন্যায় প্ৰাধিকৰণ বুলি কোৱা হয়। তেখেতসকলে কি কৰে, বিভিন্ন সময়ত বহুতো ফ্ৰী লিগেল এইড ছাৰ্ভিচেছ দিয়া হয়, সেই প্ৰভাইড কৰা হয়। কিন্তু ফ্ৰী লিগেল ছাৰ্ভিচ অথৰিটি বিভিন্ন আমাৰ যিবিলাক সাধাৰণ নাগৰিক সকলোকে দিয়া হয়, কিন্তু আমি সেই কথাখিনি নাজানো। কি কৰিলে আমি সেই ইলিগেলখিনি এইডখিনি পাম, সেই কথাখিনি আমি নাজানাৰ ফলতে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। বিভিন্ন সময়ত মাটি বাৰী বিক্ৰী কৰি হ'লেও আমি কেছ কৰোঁ, আৰু কেতিয়াবা যদি আমি আমাৰ এগেইনষ্টে কেছ কৰা হয়, মাটি বাৰী বিক্ৰী কৰি হ'লেও আমি এডভকেটক ফিজ দিওঁ, তাৰপিছত আমি কেছটো কৰোঁ। কিন্তু যিটো ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আছে, তেখেতসকলে আমাক ফ্ৰী লিগেল ছাৰ্ভিচেছ দিয়ে, য'ত নেকি আমি এজন এডভকেট আমি পাব পাৰোঁ। ড্ৰাফটিংখিনি তেখেতে কৰি দিব বা গোটেই প্ৰচিডিংছখিনি তেখেতসকলে কৰি দিব, আৰু বিভিন্ন সময়ত যিবিলাক কম্পেনচেশ্যন আছে সেই কম্পেনচেশ্যনখিনি আমি পাব পাৰোঁ। কিছুমানৰ যদি ৰেপ হৈছে, কিছুমানৰ যদি ট্ৰেফিকিঙৰ লগত জড়িত ভিক্টিম হৈছে, তেখেতসকলেও যিখিনি কম্পেনচেশ্যন ক্ষতিপূৰণ সেইখিনি লিগেল ছাৰ্ভিচ অথৰিটিয়ে দিয়ে। আৰু ফ্ৰী লিগেল ছাৰ্ভিচৰ ক্ষেত্ৰত আমি কি সুবিধাখিনি পাব পাৰোঁ, এই কথাখিনি মই আজি এই ভিডিঅ'ৰ যোগেৰে আপোনালোকক জনাম। আৰু এইটো একদমেই জানিবলগীয়া কথা, আমি কেনেধৰণে এই গোটেই কোৰ্ট প্ৰচিডিংছখিনি আমি ফ্ৰীতে কৰিব পাৰোঁ, তাৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। গতিকে আপোনালোকে সম্পূৰ্ণভাৱে গোটেই শেষলৈকে চাব, আৰু তেতিয়াহে আপোনালোকে জানিব যে আমি কেনেধৰণে গোটেই প্ৰচিডিংছখিনি আমি কৰিব পাৰোঁ, আৰু কেনেধৰণে গ'লে আমি গোটেইখিনি সুবিধা লাভ কৰিব পাৰিম, আৰু আমি লাভ কৰিবৰ কাৰণে আমি যোগ্য হয়নে নহয়, এই কথাখিনিও আমি এই ভিডিঅ'ৰ যোগেৰে আমি গোটেই কথাখিনি জানিম। চাই থাকক জিডি টক্স। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপুনি কি কেছত এই সুবিধাখিনি পাব, য'ত নেকি এজন ফ্ৰী এডভকেট আপুনি কোৰ্টৰ পৰা প্ৰভাইড কৰা হ'ব, য'ত নেকি আপুনি এপ্লাই কৰিব লাগিব। এখন এপ্লিকেশ্যন দিলে আপুনি এই এডভকেট এজন পাই যাব কেছটোৰ কাৰণে। ইয়াত লিখা আছে হু কেন বি বেনিফিচিয়াৰিজ অফ ফ্ৰী লিগেল ছাৰ্ভিচেছ, মানে কোনে বেনিফিচিয়াৰিজ হ'ব পাৰে বা কোনে পাব পাৰে সেই ছাৰ্ভিচেছখিনি। মই পঢ়ি দিছোঁ, দি ফলোয়িং কেটেগৰিজ অফ পাৰ্চনছ আৰ এণ্টাইটেলড টু ফ্ৰী লিগেল ছাৰ্ভিচ ইন টাৰ্ম অফ ছেকশ্যন 12 অফ DLSA এক্ট। লিগেল ছাৰ্ভিচ অথৰিটি যিখন এক্ট আছে, সেই একমতে কোন মানুহে এই ফ্ৰী লিগেল ছাৰ্ভিচ অথৰিটি পাব পাৰে। এক নম্বৰতে হৈছে এ মেম্বাৰ অফ চিডিউল কাষ্ট অৰ চিডিউল ট্ৰাইব। SC ST যদি হয়, তেতিয়াহ'লে আপুনি এইটো অট'মেটিকেলি আপুনি এই সুবিধাটো পাব, কিন্তু আপুনি হয়তো এই সুবিধাটো ল'ব পৰা নাই, আপুনি হয়তো এই কথাটো জনা নাই, তাৰ কাৰণে এই সুবিধাটোৰ পৰা আপুনি বঞ্চিত হৈ আছে। 2 নম্বৰতে হৈছে এ ভিক্টিম অফ ট্ৰেফিকিং ইন হিউমেন বিং অৰ বেগাৰ এজ ৰিফাৰ্ড টু ইন আৰ্টিকেল 23 অফ দ্য কনষ্টিটিউশ্যন। মানে আপুনি যদি ট্ৰেফিকিঙৰ ভিক্টিম হয়, মানুহ সৰবৰাহকাৰীৰ যদি ভিক্টিম হয়, আপোনাক যদি কোনোবাই ক'ৰবাত লৈ যাব বিচাৰিছিল, আৰু যদি বেগাৰ হয়, আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আৰ্টিকেল 23 মতে যদি তেখেত ভিক্ষাৰী হয়, তেখেতসকলে এই সুবিধাটো লাভ কৰিব। 3 নম্বৰতে কৈছে এ ওমেন অৰ চাইল্ড, কোনো মহিলা, যিকোনো মহিলা আৰু এজন শিশু হ'লে এই সুবিধাটো লাভ কৰিব। 4 নম্বৰতে কৈছে এ মেণ্টেলি ইল অৰ আদাৰৱাইজ ডিচেবল পাৰ্চন, মানসিকভাৱে যদি বিকাৰগ্ৰস্ত হয় আৰু ডিচেবল পাৰ্চন যদি হয়, তেখেতে এই সুবিধাটো লাভ কৰিব। 5 নম্বৰতে কৈছে যদি আপুনি কোনোবা ইথনিক ভাইলেঞ্চ হৈছে, আপোনালোকৰ কাষ্টৰ ক্ষেত্ৰত যদি ভাইলেঞ্চ হৈছে, ফ্লাডত যদি আপোনাৰ চব মাটি বাৰী গুচি গৈছে, আৰ্থকুৱেকত যদি ভূমিকম্প যদি কিবা হৈছে, ইণ্ডাষ্ট্ৰিয়েল ডিজাষ্টাৰ যদি হৈছে, ইণ্ডাষ্ট্ৰীত যদি আপুনি কাম কৰিছিল, তাত যদি কিবা ক্ষতি হৈছে, তেতিয়াহ'লে এই সুবিধাখিনি আপুনি লাভ কৰিব। আৰু 6 নম্বৰটো হৈছে এন ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কমেন, যোনে ইণ্ডাষ্ট্ৰীত কাম কৰে, তেখেতসকলে এই সুবিধাটো লাভ কৰিব। 7 নম্বৰত তেখেতসকলে উল্লেখ কৰিছে যে ইমৰেল ট্ৰেফিকিং প্ৰিভেনশ্যন এক্ট 1956 or psychiatric hospital or psychiatric nursing home with the meaning of clause G of section 2 of the mental health act 1987। যদি কোনো মৰেল ট্ৰেফিকিঙৰ হৈ পেলাই সাইকিয়াট্ৰিক হস্পিটেল বা এনেকুৱা ধৰণৰ হস্পিটেলত যদি আছে মেণ্টেল হেল্থ এক্ট মতে, তেখেতসকলে এই সুবিধাখিনি লাভ কৰিব। আৰু 8 নম্বৰ যিটো ইয়াত কথা উল্লেখ কৰিছে, যিকোনো এজন মানুহৰ বছৰি ইনকাম যদি 25,000 টকাতকৈ কম, আৰু সুপ্ৰিম কোৰ্টত যদি কোনোবাই কেছ কৰিব যায় যাৰ বছৰি ইনকাম 50,000তকৈ কম, তেওঁলোকে এই সুবিধাটো লাভ কৰিব। কিন্তু এই যিটো পইচা, সেই পইচাটো বৰ্তমান ইনকাম চাৰ্টিফিকেট যিহেতু আজিকালি 50,000ৰ তলত নিদিয়ে, গতিকে মানে 2 লাখৰ বা 2.5 লাখৰ তলত যদি আপুনি ইনকাম চাৰ্টিফিকেট এখন দিয়ে,
এই সুবিধাখিনি যিকোনো এজন মানুহে লাভ কৰিব মানে ফ্ৰী লিগেল সাৰ্ভিসেছ যিখিনি সুবিধা আছে সেই সুবিধাখিনি আপোনালোকে লাভ কৰিব এই কথা ৰাখিব আপোনালোকে তাৰপিছত ইয়াত উল্লেখ কৰিছে যে মোডছ অফ প্ৰভাইডিং লিগেল সাৰ্ভিসেছ কি লিগেল সাৰ্ভিসেছ আপোনালোকে পাব পাৰে তাৰ পৰা এক নম্বৰতে কৈছে বাই পেমেণ্ট অফ কোৰ্ট ফিজ যিটো কোৰ্ট ফিজ আছে সেইটো তেখেতসকলে দিব পাৰে প্ৰসেছ ফিজ যিটো আছে সেই প্ৰসেছ ফিজটো তেখেতসকলে দিব পাৰে এক্সপেন্সেছ অফ উইটনেছ আহাৰ যিটো খৰচা তেখেতসকলে দিব পাৰে প্ৰিপাৰেশ্যন অফ পেপাৰ বুক লয়াৰ ফিজ মানে এডভোকেটৰ ফিজটো তেখেতসকলে দিব পাৰে এণ্ড অল আদাৰ চাৰ্জেছ পেয়েবল অৰ ইনকাৰ্ড ইন কানেকশ্যন উইথ এনি লিগেল প্ৰচিডিঙত যিখিনি খৰচা পাতি লাগে গোটেইখিনিত তেখেতসকলে হেল্প কৰিব পাৰে 2 নম্বৰতে কৈছে থ্ৰ ৰিপ্ৰেজেণ্টেশ্যন বাই এ লিগেল প্ৰেক্টিশ্যনাৰ ইন লিগেল প্ৰচিডিং কোনোবা এজন এডভোকেটৰ দ্বাৰা আপোনাৰ গোটেই প্ৰচিডিংখিনি তেখেতসকলে কৰাব পাৰে আৰু 3 নম্বৰতে কৈছে বাই ছাপ্লাইং চাৰ্টিফাইড কপিজ অফ জাজমেণ্ট অৰ্ডাৰ notes or evidence and other documents in legal proceedings যিখিনি আপোনাক লাগে জাজমেণ্ট কপি অৰ্ডাৰ কপি এইখিনি তেখেতসকলে উলাই দিব পাৰে 4 নম্বৰতে কৈছে বাই ড্ৰাফটিং কপিং প্ৰিণ্টিং অফ লিগেল ডকুমেণ্টছ যদি আপোনাক ড্ৰাফটিং লাগে কপিং যদি লাগে প্ৰিণ্ট কৰিব যদি লাগে লিগেল ডকুমেণ্টখিনি তেখেতসকলে কৰি দিব পাৰে 5 নম্বৰতে বাই গিভিং লিগেল এডভাইচ অন এনি লিগেল মেটাৰত যদি আপোনাৰ কোনো এডভাইচ লাগে তেখেতসকলে লিগেল সাৰ্ভিস অথৰিটি আপোনাক এইখিনি লিগেল হেল্প কৰিব পাৰে 6 নম্বৰতে কৈছে থ্ৰ মিডিয়েশ্যন চেণ্টাৰ অৰ ফেমিলি কাউন্সেলিং চেণ্টাৰ্ছ মানে কাৰোবাক যদি কাউন্সেলিং লাগে সেই কাউন্সেলিংখিনিও তেখেতসকলে প্ৰভাইড কৰি দিব এইখিনি হৈছে আমি জানিবলগীয়া কথা আৰু আমি বিভিন্ন সময়ত এই কথাখিনি নজনাৰ ফলতে আমি এডভোকেট এজন ধৰোঁ কিন্তু আমি এইখিনি যদি জানো আৰু এইখিনিৰ ভিতৰত যদি আমি পঢ়োঁ তেতিয়াহ'লে আমি এজন এডভোকেট নল'লে হ'ব আমি লিগেল সাৰ্ভিস অথৰিটিত গৈ এখন এপ্লিকেশ্যন দিলে তেখেতসকলে এজন এডভোকেট ধৰাই দিব য'ত নেকি গোটেই প্ৰচিডিংছখিনি এই এডভোকেটজনে কৰিব আৰু গোটেই একো পইচা দিব নালাগে গোটেই ফিচেছখিনি লিগেল সাৰ্ভিস অথৰিটিয়ে তেখেতক পেড কৰিব গতিকে এই কথাখিনি আমি অতিকৈ জানিবলগীয়া কথা গতিকে আপোনালোকে গোটেই কথাখিনি গমেই পালে ক'ত আমি এপ্লাই কৰিব লাগিব ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি যদি আমি এপ্লাই কৰোঁ আপোনাৰ যদি ইনকাম যদি কম তেতিয়াহ'লে ইনকাম চাৰ্টিফিকেটখন ওলাই যদি তাত এপ্লাই কৰোঁ তাত আমি পাই যাওঁ SC ST হ'লেতো আমি কাষ্ট চাৰ্টিফিকেটখন দি পেলাই এপ্লাই কৰিলে আমি গোটেই ছাৰ্ভিচেছখিনি তাৰ পৰাই পাই যাম আৰু কি এডভাইচ লাগে তেখেতসকলে আমাক প্ৰভাইড কৰি দিব আৰু তাত যি পুলিচ প্ৰশাসন আছে তেখেতসকলৰ থ্ৰুৰে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু নহ'লে চাইল্ড ৱেলফেয়াৰ কমিটি আছে তেখেতসকলৰ থ্ৰুৰে আপোনালোকে এপ্লাই কৰিব পাৰে কেতিয়াবা ডিজাষ্টাৰ আমাৰ যি বজ্ৰপাতৰ ফলত মানুহ মৃত্যুবৰণ কৰে সেই মৃত্যুবৰণ কৰা মানুহৰ ক্ষতিপূৰণো তেওঁলোকে দিয়ে গতিকে সেই কথাটো আমি একদম জানিবলগীয়া কথা সাধাৰণ মানুহৰ লগত সমস্যা ৰিলেটেড সেই কথাখিনি তেখেতসকলে ফ্ৰীলি গোটেইখিনি কৰে গতিকে আমি এই কথাটো জনাটো খুবেই দৰকাৰ আৰু হৈছে ছোৱালীজনী ঘৰত আহি আছে তেখেতসকলক কেছ কৰিবৰ কাৰণে পইচা পাতি নাই সেই তেখেতসকলে এই কথাটো জনাটো খুবেই দৰকাৰ যে আমাৰ ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি আছে ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিয়ে সকলোকে সহায় কৰিব যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিকোনো কেছৰ ক্ষেত্ৰত আপোনালোকে ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিত গৈ পেলাই আপোনালোকে এডভাইচ ল'ব পাৰে এইখিনি ক'বলগীয়া কথা আছিল